ligatang nasiri bachong ole gatang nasiri bachong naronga lagamane mon angite rong maneta naronga lagamane mon angite rong maneta নমস্কাৰ কেঁচা কলিজাসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে ৰাজীৱ লাইফষ্টাইল ব্লগ বন্ধুসকল কাতি বিহু আহি গ'লহি কিন্তু মই কাতি বিহুৰ ভিডিঅ'টো মই আপোনালোকক দিব পৰা নাই কাতি বিহু ক'লে কঙালী বিহু আৰু আচলতে হয় কঙালী বিহু মানে কাতি বিহুত মোৰ একেবাৰে কঙালে হৈ গৈছে কাতি বিহুৰ আগতে মোৰ ৰিচাৰ্জটো একেবাৰে খতম হৈ গৈছে আৰু ৰিচাৰ্জ কৰিবৰ কাৰণে মোৰ অকাত নাইকিয়া হৈ গৈছে ইয়াৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই বৰ্তমানে জিৰ' একেবাৰে বিক্ৰী হৈছোঁ মানে অনলাইন বিক্ৰী হ'বই নেকি বন্ধুসকল সঁচাকৈ আজি মই বহুত গৰীব বিক্ৰী ক'লেও মানে কোনো ভুল নহ'ব হ'লেও আজিৰ মনটো বহুত ভাল লাগি আছে ইমান সুখী বন্ধুসকল সুখী হোৱাৰ কাৰণটো হয়তো নিশ্চয় থাকিব পাৰে আচ্ছা ঠিক আছে মোৰ সুখী হোৱাৰ কাৰণটো মই আপোনালোকক কৈ আছোঁ বন্ধুসকল আজি মই সুখী হোৱাৰ কাৰণটো হ'ল আজিৰ তাৰিখলৈকে মোৰ ইউটিউব চেনেলত বৰ্তমান 500 ছাবস্ক্ৰাইব কমপ্লিট হৈছে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে মই আজি বহুত সুখী মই কেতিয়াও ভবা নাছিল মোৰ দৰে মানুহৰ ভিডিঅ' কোনোবাই চাব নেকি বা কোনোবাই মোক ছাপোৰ্ট কৰিব নেকি মই কেতিয়াও ভবা নাছিল কিন্তু আজি সঁচাকৈ কিবা এটা মানে ভাল লাগিছে বহুত ভাল লাগিছে হ'লেও আজি মই কেক চেক কাটা নাই কেক চেক কাটিবলৈ মোৰ শকতে নাই মই আগতে আপোনালোকক কৈছোঁ সঁচা মোৰ আজি একেবাৰে জিৰ' তাৰমানে এটকা পইচা এটা কৰিও নাই ফুটা কৰিও নাই মোৰ হাততে আজি ইয়াৰ কাৰণে মই কেক চেক কাটা নাই কাটিম পিছত কাটিম অলপ ভালকৈ কাটিম যেতিয়া মোৰ শেষ অপেক্ষা মাইলষ্টনটো যেতিয়া মই কমপ্লিট কৰিব পাৰোঁ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা কমপ্লিট যদি মই কৰিব পাৰোঁ তেতিয়া মই এটা স্পেচিয়েলি ভিডিঅ' মই আপোনালোকক বনাম তাত কেক চেক কাটি দেখুৱাম বন্ধুসকল খেতি কৰি শব্দ শুনি আছে মোৰ ঘৰৰ পিছফালে এয়া মাকৰ শব্দ হয় মোৰ ঘৰজনীয়ে মোৰ মাইকীয়ে বৰ্তমান কাপোৰ বৈ আছে চাগে ইয়াৰ কাৰণে সেইটো শব্দ পাই আছে আচ্ছা ঠিক আছে কেনেকৈ সেই কি কাপোৰ বনাই আছে মোৰ মাইকীজনী তাকো মই আপোনালোকক দেখুৱাম চাওক ইয়াতে কি লেতেৰা কাপোৰবোৰ ইয়াত ৰাখি থৈছে কমচে কম ব্লাউজ চাউজ পিন্ধি ল একেবাৰে চাওকচোন চাওক কেনেকৈ কাপোৰ বনাই আছে দেখাই নাপায় মানে ৰ'দৰ কাৰণে জ্বলি আছে পোহৰৰ কাৰণে সেয়া মেখেলা চাদৰ নহয় চলি মেখেলা কি চত ফুল দিছে কি বা কয় এইটো ফুলৰ নাম মই নাজানো কি ফুল কয় এইটো সীতা ফুল বোলে সীতা ফুল গম পায় নে নাপায় মানে পোহৰত জ্বলি আছে মানে ভালকৈ স্পষ্ট নোহোৱা হৈ আছে চাগে কি ক'ব আজি মোৰ 500 ছাবস্ক্ৰাইব হৈ গ'ল 500 ফেমিলি হৈ গ'ল কি ক'ব আজি যে মই বহুত সুখী হৈ আছোঁ তুমি কি ক'বা নকয় মানে কথা ক'ব নাজানে ইয়াৰ কাৰণে কথা ক'ব জানে একেবাৰে বহুতো নহয় কথা ক'ব জানে হ'লেও মানে অসমীয়া সি ইমান স্পষ্ট নহয় ইয়াৰ কাৰণে আচলতে তাৰ সি বেছি লাজো কৰে হ'লেও কেমেৰাৰ সন্মুখত আনি দিছোঁ আৰু ইয়াই মোৰ ঘৰজনী ইয়াই মোৰ মাইকী হয় ব্লাউজ চাউজ পিন্ধা নাই বন্ধুসকল সঁচাকৈয়ে গৰীবসকলৰ পৰিস্থিতি এনেকুৱা হয় চিটুৱেশ্যনটো এনেকুৱা হয় নে নহয় যাৰ বাবে আজি মোৰ এনেকুৱা অৱস্থা মানে কাতি বিহুৰ ভিডিঅ'টো মই আপোনালোকক দিব পৰা নাই বা অন্যান্য মোৰ ব্লগ ভিডিঅ'টো মই আপোনালোকক দিব পৰা নাই মোৰ আচলতে মনটো বেয়া লাগি গৈছে কাৰণ ৰিচাৰ্জ কৰিব নোৱাৰাৰ কাৰণে ইয়াৰ কাৰণে মই ভিডিঅ' শ্বুটো কৰা নাই মানে কোনোমতে ৰিচাৰ্জ কৰিছোঁ আৰু কিবাকৈ কোনোমতে মানে মোৰ নিজস্ব পকেটেৰে মই ৰিচাৰ্জ কৰা নাই ইয়াৰ কাৰণে মই মোৰ খালপুতিক ফোন কৰিছোঁ আৰু খালপুতিহে মোক ৰিচাৰ্জটো ভৰাই দিছে ইয়াৰ কাৰণে মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে পাব চাগে আজিৰ পৰা আপোনালোকে সদায় মোৰ ব্লগ ভিডিঅ' পাই থাকিব দেৱালীৰ ভিডিঅ' আপোনালোকে পাব প্ৰথমে মই আপোনালোকক দেৱালীৰ শুভেচ্ছা জনাব লাগিছিল ঠিক আছে আপোনালোক সকলোকে দেৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল এনেকৈয়ে ভিডিঅ'বোৰ চাই থাকিব মোক সহায় সহযোগিতা কৰিব আপোনালোকৰ সহায় সহযোগিতাই মই আগলৈ ভাল ভিডিঅ' আনিবলৈ যাতে প্ৰেৰণা পাওঁ
চ' বন্ধুসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি কৰিব বিচাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ইমানেই বাই বাই